হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ৰাতিপুৱা আৰম্ভণি মোৰ ধন্যবাদ। ঘৰবিলাক সাৰি লৈ ল'লোঁ, আকৌ মুচিবলৈ ল'লোঁ। আজি যিহেতুকে কাতি বিহু কঙালী খেতিয়কসকলে মানে গধূলি সময়ত চাকি বন্তি জ্বলাব ধাননি পথাৰত গৈ। আকৌ মোৰ ঘৰগিলা মোচা হৈ গ'ল। চোতাল যিহেতুকে আমাৰ এনেকুৱাকৈ মানে পকী কৰা দিয়াইছে, ইয়াত ব্লক পাৰি দিয়াইছিলে, ধুনীয়াকৈ সাৰি মুচি ল'লোঁ। গা পা ধুই বেঙেনা ফ্ৰাই কৰি আছোঁ আৰু মুগৰ দাইল বনাইছোঁ। আজি শনিবাৰ যিহেতু ইয়াতে ভেন্দি আৰু মূলা মিহলি দিছোঁ। শনিবাৰ যিহেতুকে আমি পিঁয়াজ নহৰু নাখাওঁ, মাছ মাংসও নাখাওঁ। বেঙেনা ফ্ৰাই হৈ গৈছে। ইফালে মই পুৰিসকলেও মানে ৰেডি কৰি থৈছোঁ বনাবৰ বাবে। এয়া আদা জলকীয়া ধনিয়া আৰু এনেকৈ মানে বিলাহী দি পেলাই চাটনি এখন বনাম। এয়া মই বেঙেনা ফ্ৰাই কৰিয়ে আছোঁ, হোৱাই নাই। আকৌ মোৰ ভাত হৈ গ'ল। এয়া বিলাহীখিনি মই অকণমান এনেকুৱাকৈ বইল কৰি ল'ম। আদাখিনিও অকণমান বইল হ'বলৈ দিছোঁ। বইল হ'বলৈ দিয়াৰ কাৰণ হ'ল বিলাহীকেইটা বাকলিখিনি অতি সহজে গুচি যাব। এনেকুৱাকৈ দিলে মিক্সিৰ জাৰটোত মই ধনিয়াখিনিও ধুনীয়াকৈ লৈ লৈছোঁ। বইল হৈ গ'ল, চাওকচোন কিমান ধুনীয়াকৈ গুচি গৈছে বাকলিখিনি গুচাই পেলাই গুটিখিনিও গুচাই দিলোঁ। বাকলি গুটি খালে পেটৰ অকণমান অনিষ্ট হয়, যিহেতুকে মই এনেকুৱাকৈ বনাওঁ, খালে অনিষ্ট একো নহয়। ইয়াতে মই আদা ভোট জলকীয়া আৰু ধনিয়া বিলাহীৰ মানে হৈ গ'ল চাটনি, মোৰ পেষ্টটো হৈ গ'ল। খাবৰ বাবে ডাইনিং টেবুলৰ ৰেডি। দালি হৈ গ'ল। পিঁয়াজ নহৰু একো দিয়া নাই দেই। আৰু পুৰিয়কল ভাজি, বেঙেনা ভাজি আৰু কচু এনেকুৱাকৈ দালিত দিছোঁ। আজি খাব লাগে। আপোনালোকৰ ফালে খাইনে ক'বচোন। তো চাটনি আৰু পাপৰ আকৌ এয়া চাওকচোন, ভোট জলকীয়াটো এইখিনি খাব হেনো হাজবেণ্ডে। আদা দিছিলোঁ চাটনিত, আদা এনেকুৱাকৈ খাব। মূলাও দি দিছোঁ খাবৰ বাবে। এনেকৈ কাটি কাটি মানে মূলা সেই কেঁচাকৈ। এইফালে আৰু এই ছাতিবিলাক মই ধুনীয়াকৈ ভিজাই থৈ দিছিলোঁ, থোৱা হৈ গ'ল। গধূলিও হৈ গ'ল। মা আৰু মই এইবিলাক ৰেডি কৰি আছোঁ জ্বলাবৰ বাবে। মই ৰেডি কৰি দি আছোঁ, মায়ে মন্দিৰৰ ভিতৰত দি দিলে, মই চাৰিওফালে দিবলৈ আহিছোঁ। আজি যিহেতুকে কাতি বিহু, চাৰিওপিনে মানে চাকি জ্বলোৱা হয়, পোহৰ কৰি দিয়া হয়। যিহেতুকে ধাননি পথাৰতো এনেকুৱাকৈ দিয়া হয় চাকি বন্তি খেতিয়কসকলে। আকৌ আমাৰ মানে ৰাস্তাৰ মানে বাটতে মানে আৰু এনেকুৱাকৈ কলপুলি পুতি দিয়া হয়, চোতালত নুপুতে নিয়ম। মই এগুচি চাৰিওপিনে এনেকুৱাকৈ গেটতো দি দিলোঁ চাকি। আমাৰ ফালে নিয়ম যিহেতুকে বাটতে এনেকুৱাকৈ দি দিয়ে, মানে কলপুলিটো মানে গেটৰ ভিতৰতে হয়, চোতালতো কিন্তু নিদিয়ে। মই গোটেইখিনি দি দিলোঁ চাকি। ধূপখিনি মই দিয়া হোৱা নাছিলে, এবাৰ ধূপখিনি মই জ্বলাই দিওঁ। তুলসী মাতাৰ ওচৰত আশীৰ্বাদ লৈ লওঁ। হৈ গ'ল। আকৌ মই এইডাল তুলসীত সদায় মানে ৰাতিপুৱা গা পা ধুই ইয়াতে মানে পূজা কৰা হয়। ইয়াতে ধুনীয়াকৈ দিলোঁ। শাহুমায়ে ধুনীয়াকৈ মানে দি দিলে ঠগিখন। ইমান ধুনীয়া লাগে এনেকুৱাকৈ জ্বলি থাকিলে। চাৰিওপিনে চাকিৰ পোহৰ, লাইটিং ভালেই লাগি যায় আজি পৰিৱেশটো দেখিলে। আকৌ মই ঘৰত হৈ গ'ল। মোৰ হাজবেণ্ডৰ LP স্কুল হয়, এইখন ঘৰৰ ওচৰতে। সকলোৱে এনেকুৱাকৈ চাকি বন্তি জ্বলাই দিয়ে আৰু ময়ো দি দিলোঁ। দি পেলাই অকণমান বোলো ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। মন্দিৰতো আহিলোঁ, ঘৰৰ ওচৰৰ কীৰ্তন ঘৰটোত। আমাৰ এনেকুৱা ৰাজহুৱা কীৰ্তন ঘৰটো সকলোৱে আহে, যিহেতু চাকি বন্তি দিবলৈ। প্ৰত্যেকটা মানে উৎসৱতে ইয়াতে চাকি দিয়া হয় সকলোবিলাকে। মোৰ ছোৱালী, মই, হাজবেণ্ড গোটেইকেইজনে আহিলোঁ। ইয়াতে এটা সেঙা ল'ম বুলি মই চাকি জ্বলাই আছোঁ। মানুহ দেখিছে। মোৰ অকণমান দেৰিয়ে হ'ল, কাৰণ ঘৰতো এইবিলাক কৰি কিনে আহিলোঁ না, চাকি বন্তি চাৰিওপিনে দি পেলাই আহিলোঁ। সেইকাৰণে অকণমান দেৰি হৈ গ'ল। দেৰি হ'ল যিটো কথা নাই, আৰু মানুহ আহিয়ে থাকিব আৰু এনেকুৱাকৈ দি থাকিব আজি যিহেতু। ধূপখিনি জ্বলাই দি লওঁ। হৈ গ'ল মোৰ চাকি দিয়া। পুৰোহিতজনে ভোট দিবলৈ ধৰিছে, কৰি ল'লোঁ যিহেতু। এই ভিতৰখন চাওকচোন, ভালেই লাগিছে। আকৌ আহিলোঁ, তাৰ পৰা আহি পেলাই এয়া শনি মন্দিৰলৈ আহিলোঁ। আজি যিহেতু কাতি বিহু, তাতে আৰু শনিবাৰ, আকৌ ধনতেৰছ। শনি মন্দিৰত আহি শনি ভগৱানৰ আমি অকণমান কৃপা লৈ ল'লোঁ, এটা ল'লোঁ। আকৌ ধনতেৰছৰ বাবে আমি সোণাৰী দোকানলৈ আহিলোঁ। এয়া চাবলৈ ধৰিছোঁ আঙুঠি। ইমান ধুনীয়া লাগিছে, কোনটো জ্বলাম কোনটো নল'ম এনেকুৱা লাগিছে। ইমান বস্তুবিলাক ইমান ধুনীয়া ধুনীয়া ওলাইছে নহয়, মানে সকলোবিলাকেই পচন্দ হয় আৰু মানুহৰ ভিৰ হৈ আছে।
দুইটা পচন্দ হ'লেই। তাৰে এইখন হ'ল মিত্ৰ জুৱেলাৰ্ছ, মেজাত হয় এইখন, ডিকে কলেজ নাই পাওঁতে বজাৰৰ ভিতৰত হয় এইখন। ইয়াতে ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক মানে আনিছে, মানে ভালেই লাগি যায় সকলো বস্তু দেখিলে। ইয়াতে সকলো ধৰণৰে মানে বস্তুবিলাক পোৱা যায় আৰু মানে সোণৰ পৰা তামলৈকে। এইখন দোকানখন দেখিছে। ইমান ধুনীয়াকৈ থৈ দিছে। ইয়াতে লক্ষী গণেশৰো ইয়াতে মূৰ্তি হৈছে হৈ গ'ল লোৱা মোৰ। আকৌ ইয়াতে আহিলোঁ ৰংগোলী ল'বৰ কাৰণে, যিহেতু মানে সোমবাৰে দিৱালী, সেইবাবে ৰংগোলীখিনিও লৈ ল'ম। ইয়াতে সকলো ধৰণৰ বস্তু স্বস্তিকৰ পৰা লক্ষী মা স্বৰ্ণলৈ গোটেইখিনি বস্তু ইয়াতে যি যি লাগে আৰু সেইখিনি পোৱা যায় আৰু ৰংগোলীখিনি মই লৈ ল'ম পোনপ্ৰথমে। হাজবেণ্ডক কিনিবলৈ দিলোঁ এয়া স্বস্তিক চিহ্ন এটা। আকৌ হৈ গ'ল এইখিনি মোৰ বস্তুখিনি লৈ ল'লোঁ। এইখন দোকানখন তাৰে মানে এইটো এটা মানে ছেকেণ্ড গলি হয়, এইটো কল্যাণী ফেব্ৰিকছ হয় এইটো। ইয়াতে মানে আস্তাৰৰ পৰা সূতালৈকে গোটেইখিনিয়ে পোৱা যায়। আকৌ এইবাৰ আহিলোঁ ইলেক্ট্ৰিকৰ দোকানলৈ, যিহেতুকে দিৱালী আমি লাইটখিনিও লৈ লওঁ একেলগতে অহাতে। লাইটৰ দোকানত আহিলোঁ, ইহঁতক লাইট চাবলৈ দিলোঁ। ধুনীয়া ধুনীয়া লাইটবিলাক ইয়াতে মানে আনি সজাই থৈছে, ভালে লাগিছে আৰু দেখিলে। মই ইহঁতক ল'ব দিলোঁ। এই অকণমান গৰম লাগিছে, মই অকণমান ফেনৰ তলতে জিৰণি ল'লোঁ। হৈ গ'ল ইয়াতে লৈ ল'লে। আকৌ আহিলোঁ গেলামাল দোকানলৈ নিমখ ল'বৰ বাবে। আজি মানে ধনতেৰছৰ দিনাখন নিমখো কিনিব লাগে, যিহেতু অকণমান নিমখো লৈ ল'লোঁ। আৰু আহিলোঁ, আহি পেলাই ছোৱালীহেনো ফুচকা খাই, তাইক ফুচকাও খাবলৈ দিলোঁ। আজিৰ ভিডিঅ' ইমানেই আছিলে। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। বাই।